নমস্কাৰ সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াৰ প্ৰথম দিনা মই বাখৰ বেঙেনা মহোৎসৱলৈ গৈছিলোঁ। তাৰ পৰা আহিয়ে ঘৰত মা খুৰীহঁতৰ লগত পিকনিক কৰিলোঁ, নাচিলোঁ আৰু এয়া নেক্সট ডে মোৰ ঘৰৰ ওচৰৰে লগৰ ছোৱালীৰ লগত চৰাইদেউলৈ গ'লোঁ, যিহেতু চৰাইদেউ মৈদাম আমাৰ ঘৰৰ পৰা তিনি কাষতে আৰু এয়া মহোৎসৱৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে, পেণ্ডেল দি থকা হৈছে। আমি তিনিওজনীয়ে লগ লাগি এটা মিনি পিকনিক কৰিলোঁ, ঘৰতে কিবা কিবি বনাই লৈ গ'লোঁ আৰু সেইদিনা যিহেতু শুক্ৰবাৰ আছিল সেইটো কাৰণে নিৰামিষ পনীৰ দি আমি মিনি পিকনিক কৰিলোঁ আৰু খোৱাটোনো কি নহয় জানো, ফূৰ্তিটোহে মেইন আৰু মনে মিলা মানুহৰ লগত নতুন বৰ্ষৰ আৰম্ভণি কৰাটো মজাই বেলেগ আছে নহয় জানো। এইফালে মই একেবাৰে খাই বৈ আজৰি হৈ সেইবিলাক বস্তুবিলাক সামৰি লৈছোঁ। তাৰপাছতে মৈদাম ফুৰি আহিলোঁ আৰু এয়া নেক্সট ডে খুৰীহঁতৰ ঘৰত আকৌ এটা মিনি পিকনিক কৰিলোঁ। মানে পিকনিক কৰি আছোঁ আৰু নৱবৰ্ষত ধুনীয়াকৈ উদযাপন কৰিছোঁ। আপোনালোকেও কৰক। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।